নমস্কাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি এটা তোমালোকৰ ওচৰলৈ এটা মই লেসন বা কেইটামান কোৱেশ্চন এনসাৰ লৈ আগবাঢ়ি আহিছো তোমালোকক মই আগতেও কৈছো আগৰ পাঠ বুজাওঁতেও কৈছো আৰু আজিও কৈছো যে তোমালোকক বৰ্তমানে মই মাত্ৰ পৰীক্ষাৰ বাবে সাজু কৰিবলৈ চেষ্টা কৰিছো যেহেতু তোমালোকৰ পৰীক্ষা সমাগত মে যতদূৰ সম্ভৱ 11 তাৰিখ মানৰ পৰা পৰীক্ষা আৰম্ভ সমাগত গতিকে মই তোমালোকক এতিয়া কেৱল পৰীক্ষাৰ কাৰণে সাজু হ'বলৈ সম্ভাৱ্য পৰীক্ষাত আহিবলগীয়া কিছুমান কোৱেশ্চন বাছি দিম আৰু সেই কোৱেশ্চনবিলাক পাৰ্ট 1 পাৰ্ট 2 বুলি কথা নহয় তোমালোকক মই গোটেই মানে ৰাজনীতি বিজ্ঞান যেটো তোমালোকৰ বিষয় তাৰ পৰা মই কিছুমান তোমালোকক কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন বাছি দিম কোৱেশ্চনৰ এনসাৰ বাছি দিম তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু তোমালোকে এই মোৰ জ্ঞান বিক্ষ চেনেলটো সাবস্ক্ৰাইব যিখিনি কৰা নাই কৰি দিবা এটা কাৰণতে যে এতিয়াৰ পৰা তোমালোকক মই পৰীক্ষাৰ কাৰণে সকলো সাহায্য কৰিবৰ বাবে কোৱেশ্চন এনসাৰ দি যাম গতিকে যেতিয়াই মই এইবিলাকৰ মোৰ এই ক্লাছখিনি মই আপলোড কৰিম তেতিয়া তোমালোকে তাৰ নটিফিকেশনখিনি নিয়মীয়াভাৱে পাই থাকিবা সো আজি তোমালোকক মই পাঠলৈ আগবাঢ়ো তোমালোকে কি কৰিবা মই কাগজ উলিয়াই লবা নহলে মই খুব লাহে লাহে তোমালোকক বুজাবলৈ বা নোটটো দিবলৈ চেষ্টা কৰিছো মই বনাইছো তোমালোকৰ বাবে কিছু নোট গতিকে মই নোটখিনি দিবলৈ চেষ্টা কৰিছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা বাৰে বাৰে সময় পাবা পঢ়িবা আৰু বুজি পাই পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ চেষ্টা কৰিবা মোৰ এই চেনেলটোৰ উদ্দেশ্য এটাই যাতে মই তোমালোকক ৰাজনীতি বিজ্ঞান বিষয়টোত আগুৱাই নিব পাৰো তোমালোকেও যাতে সফলতা লাভ কৰিব পাৰা এতিয়া চোৱা ৰুছ বিপ্লৱ মানে কি ৰুছ বিপ্লৱ বুলিলে কি বুজা বা 1917 চনৰ ৰাছিয়া বিপ্লৱ মানে কি কলো যে 1917 চনৰ ৰাছিয়া বিপ্লৱ কি বা ৰুছ বিপ্লৱ বুলিলে তোমালোকে কি বুজা বা কি লিখিবা এতিয়া চোৱা সেই ইম্পৰ্টেন্ট কোৱেশ্চনখিনি মই তোমালোকৰ বাবে বাছি আনিছো এতিয়া চোৱা 1917 চনত বলছেভিক আন্দোলনৰ পাছত ইয়াৰ মাজতে এক নম্বৰ কোৱেশ্চন সোমাই আছে বলছেভিক আন্দোলন কোন চনত হৈছিল 1917 চনত বলছেভিক আন্দোলনৰ পাছত সোভিয়েট ইউৰোপ বা সোভিয়েট ইউনিয়ন গঠন কৰা হয় সোভিয়েট ইউনিয়ন কোন চনত গঠন কৰা হৈছিল 1917 চনত বলছেভিক আন্দোলনৰ পাছত কি হৈছিল সোভিয়েট ইউনিয়ন গঠন কৰা হয় সমাজবাদী আদৰ্শ আৰু এখন সমতাৰ ভাবাদৰ্শৰ সমাজ প্ৰতিষ্ঠা কৰাই আছিল ৰাছিয়া বিপ্লৱৰ প্ৰধান উদ্দেশ্য ৰাছিয়া বিপ্লৱৰ প্ৰধান উদ্দেশ্য কি আছিল যে সমাজবাদী আদৰ্শ আৰু এখন সমতাৰ ভাবাদৰ্শৰ সমাজ গঠন কৰা বা প্ৰতিষ্ঠা কৰাই আছিল সেই মানে কি আছে সেই ৰাছিয়া বিপ্লৱৰ প্ৰধান উদ্দেশ্য বা ৰুছ বিপ্লৱৰ প্ৰধান উদ্দেশ্য ৰাছিয়াৰ কিছুমান বিপ্লৱী নেতাই পুঁজিবাদ আদৰ্শৰ বিৰোধিতা কৰিছিল ৰাছিয়াৰ কিছুমান বিপ্লৱী নেতাই পুঁজিবাদ আদৰ্শৰ বিৰোধিতা কৰিছিল তোমালোকক মই দুবাৰ ৰিপিট এটো কাৰণে কৈছো তোমালোকে প্ৰথমতে নুশুনিলো আকৌ পাছবাৰ তোমালোকে নিশ্চয় বুজি পাবলৈ চেষ্টা কৰিবা কি হৈছিল যে ৰাছিয়াৰ কিছুমান বিপ্লৱী নেতাই পুঁজিবাদ আদৰ্শৰ বিৰোধিতা কৰিছিল আৰু ব্যক্তিগত সম্পত্তিৰ ব্যৱস্থা উচ্ছেদ কৰি ব্যক্তিগত সম্পত্তিৰ অধিকাৰৰ ব্যৱস্থা উচ্ছেদ কৰি এখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়ি তুলিবলৈ তেওঁলোকে যথোপন্যাস্তি চেষ্টা কৰিছিল গতিকে এই সোভিয়েট মানে ৰাছিয়া বিপ্লৱৰ ৰুছ বিপ্লৱৰ আৰু এটা উদ্দেশ্য কি আছিল যে এখন ব্যক্তিৰ যিটো সম্পত্তিৰ ওপৰত অধিকাৰ সেই সম্পত্তিৰ ব্যৱস্থা উচ্ছেদ কৰি এখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়ি তুলিবলৈ তেওঁলোকে আন্দোলন কৰিছিল সেই সময়ত সোভিয়েট ব্যৱস্থাটোক এক পৰিপূৰ্ণ ৰূপ দিবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু সেই উদ্দেশ্যেৰে এই নেতাসকলে এই আন্দোলনটো গঢ়ি তুলিছিল গতিকে এই আন্দোলনটোকে কি বুলি কোৱা হয় ৰুছ বিপ্লৱ বা বলছেভিক আন্দোলন বুলি কোৱা হয় ৰাছিয়া বিপ্লৱ
ৰুছ বিপ্লৱ বলছেভিক আন্দোলন বুজি পালা গতিকে এই ৰাছিয়াত যেটো সমাজবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ গঢ়ি তুলিবৰ কাৰণে ব্যক্তিৰ সম্পত্তিৰ অধিকাৰ ব্যৱস্থাৰ পৰিৱৰ্তে এখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত শান্তিকামী সমাজ গঢ়ি তুলিবলৈ যেটো চেষ্টা কৰিছিল এই নেতাসকলে সেই আন্দোলনটোক যি আন্দোলন গঢ়ি তুলিছিল সেই আন্দোলনটোকে বলছেভিক আন্দোলন ৰুছ বিপ্লৱ বা ৰাছিয়া বিপ্লৱ বুলি কোৱা হয় দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সোভিয়েট ৰাছিয়া বিশ্বত এক বৃহৎ শক্তিৰ ৰূপে প্ৰতিষ্ঠিত হৈছিল বিশ্বত দুটা সুপাৰ পাৱাৰ আছিল কোন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়া গতিকে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত শীতল যুদ্ধৰ পাছত কি হৈছিল সোভিয়েট ৰাছিয়া বিশ্বত এক বৃহৎ শক্তিৰ ৰূপে প্ৰতিষ্ঠিত হৈছিল বা পৰিগণিত হৈছিল অৰ্থনৈতিক ক্ষেত্ৰতো তেওঁলোকে বিশেষ অৱশ্যে অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোক বিশেষ আগবঢ়া নাছিল যেহেতু তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধত বহুতো আগতে মই তোমালোকক আগৰ পাঠত বুজাইছোঁ বা যদি তোমালোকক প্ৰয়োজন হয় মোক কমেণ্ট কৰিবা আকৌ বুজাম যে যেহেতু তেওঁলোকে দ্বিতীয় বিশ্বযুদ্ধত জুৰুলা হৈ গৈছিল যুদ্ধ কৰি সোভিয়েট ৰাছিয়া আমেৰিকাৰ সমানে যুদ্ধ কৰিব লগা হৈছিল প্ৰতিদ্বন্দ্বিতাত নামি পৰিছিল গতিকে তাৰ পৰিণতিত কি হৈছিল সোভিয়েট ৰাছিয়া কিছু পৰিমাণে অৰ্থনৈতিকভাৱে ফাইনেন্সিয়েলভাৱে তেওঁলোক দুৰ্বল হৈ পৰিছিল ইকনমিক ক্ষেত্ৰত তেওঁলোক দুৰ্বল হৈছিল এই ৰুছ বিপ্লৱৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সোভিয়েট ৰাছিয়াত সঁচাকৈ এক পৰিৱৰ্তন আনিবলৈ এক বিপ্লৱ গঢ়ি তুলিবলৈ এক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ চেষ্টা কৰিছিল এক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সঁচাকৈ এই ৰুছ বিপ্লৱৰ পাছত সোভিয়েট ৰাছিয়াত এক পৰিৱৰ্তনৰ সূচনা হৈছিল অৰ্থাৎ এই বিপ্লৱৰ জৰিয়তে সোভিয়েট ৰাছিয়াৰ এক পৰিৱৰ্তনৰ সূচনা হৈছিল ইতিহাসময় এক বিপ্লৱময় পৰিৱৰ্তনৰ সূচনা হৈছিল সঁচাকৈ ৰুছ বিপ্লৱৰ পাছত সোভিয়েট ৰাছিয়াত গতিকে 1917 চনৰ সময়ছোৱাত সোভিয়েট ৰাছিয়াত সংস্কাৰৰ বাবে সোভিয়েট ৰাছিয়াৰ যিখিনি দুৰ্বলতা আছিল সেই দুৰ্বলতাসমূহ আঁতৰাই সোভিয়েট ৰাছিয়াখনক এক পূৰ্ণাংগ ৰাষ্ট্ৰত পৰিণত কৰিবৰ বাবে এক অগ্ৰগতিৰ দিশত আগুৱাই নিবৰ বাবে বা এক কল্যাণকামী ৰাষ্ট্ৰ বা এখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত ৰাষ্ট্ৰৰ ওপৰত গঢ়ি তুলিবৰ বাবে এই যিটো আন্দোলন গঢ়ি তুলিছিল আহুপুৰুষাৰ্থ চেষ্টা কৰিছিল যিটো আন্দোলন গঢ়ি উঠিছিল যিটো বিপ্লৱৰ সূচনা হৈছিল সেই আন্দোলনৰ জৰিয়তে সোভিয়েট ৰাছিয়াৰ যিটো এক পৰিৱৰ্তনৰ সূচনা হৈছিল সঁচাকৈ এক বিপ্লৱ আহি পৰিছিল তাকে কি বুলি কোৱা হৈছিল যে বলছেভিক আন্দোলন ৰুছ বিপ্লৱ বা ৰাছিয়ান বিপ্লৱ বোলা হৈছিল আৰু এই বিপ্লৱৰ জৰিয়তে কিন্তু সঁচাকৈ সোভিয়েট ৰাছিয়াত এক কাৰ্যকৰী দিশত তেওঁলোক সফল হৈছিল গতিকে তোমালোকক আজি মই ক'লো যে ৰুছ বিপ্লৱ মানে কি বা ৰাছিয়া বিপ্লৱ বা বলছেভিক আন্দোলন মানে কি ইয়াৰ পাছত মই তোমালোকক দিম যে আগত যদি তোমালোকক মই দিয়া নাই তেতিয়াহ'লে এতিয়া মই তোমালোকক এটা কথা বুজাই দিম যে সোভিয়েট ৰাছিয়াত গৰ্ভাচেৱৰ সংস্কাৰমূলক নীতি কিয় ব্যৰ্থ হৈছিল যাৰ পৰিণতিত আওপকীয়াভাৱে সোভিয়েট ৰাছিয়াৰ পতন হৈছিল এই কথা মই তোমালোকক পাছৰ লেচন পাঠত বুজাই দিম গতিকে আজি মই তোমালোকক দিলোঁ যে বলছেভিক আন্দোলন বা ৰুছ বিপ্লৱ মানে কি বুজা তোমালোকে চাবা বেছিকৈ ওপৰা-ওপৰিকৈ বহুতো কোৱেশ্যন দিলে একেলগে এনচাৰ দিলে তোমালোকে হয়তো কিছু আয়ত্ব কৰাত অসুবিধা হ'ব যিহেতু তোমালোক সৰু ল'ৰা ছোৱালী গতিকে সৰু তোমালোক যেতিয়া ছাত্ৰ গতিকে একেলগে হয়তো পৰীক্ষাৰ সময়ত যেতিয়া পঢ়াৰ বোজাটো পৰিছে তোমালোকৰ অসুবিধা হ'ব গতিকে আজি মই তোমালোকক এইটো বিষয়ত বুজালোঁ এইটো বিষয়ত তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু আশা কৰিছোঁ মই যিখিনি তোমালোকক কুৱেশ্যন এনচাৰ বাছি দিম এই কুৱেশ্যন এনচাৰখিনিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'বা গতিকে বহু ধন্যবাদ জনাই মই মোৰ আজি এই পাঠটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ